নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব দৰ্শকসকল জনাই আছো আজিৰ প্ৰথম খবৰটো হ'ল নৱবৰ্ষৰ প্ৰাকখনত পুনৰ ৰাইজৰ ওপৰত মাধমাৰ দিবলৈ সাজু ৰাজ্য চৰকাৰে ৰাজ্যবাসীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো নৱবৰ্ষৰ প্ৰাকখনত পুনৰ ৰাইজৰ ওপৰত মাধমাৰ দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰে লোকচানৰ অজুহাতত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ apdcl লগতে কোৱা হৈছে যে লোকচানৰ অজুহাতত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ apdcl প্ৰতি ইউনিটৰ বিপৰীতে 1.29 টকা বৃদ্ধিৰ প্ৰস্তাৱ প্ৰতি ইউনিটৰ বিপৰীতে 1.29 টকা বৃদ্ধিৰ প্ৰস্তাৱ apdcl অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত প্ৰস্তাৱ দাখিল আৰু অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওপৰত প্ৰস্তাৱ দাখিল কৰিলে apdcl PPPA এৰ নামত 3 মাহৰ বাবে মাচুল বৃদ্ধিৰ যোজনা চলাইছে apdcl দৰ্শকসকল জনাই আছো আমাৰ পৰৱৰ্তী খবৰটো বনভোজকাৰীৰ বাবে আহি গ'ল SOP যদি আপুনি ভাবিছে আপুনি বনভোজ খাবলৈ যাব তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী বনভোজকাৰীৰ বাবে আহি গ'ল SOP বনভোজ খাবলৈ যাওঁতে মানিব লাগিব এই নিয়মসমূহ যদি আপুনি ভাবিছে আপুনি বনভোজ খাবলৈ যাব তেনেহলে এই নিয়মসমূহ আপোনালোকক মানিবলৈ লাগিব জনাই আছো সবিশেষ কি নিয়ম মানিব লাগিব নিয়ম ভংগ কৰিলে লোৱা হ'ব ব্যৱস্থা আৰু চৰকাৰৰ ফালৰ পৰা যি নিয়ম দিয়া হৈছে সেই নিয়মসমূহ ভংগ কৰিলে লোৱা হ'ব আপোনাৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা বনভোজ খাবলৈ যোৱা দলে মানি চলিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা বিশেষকৈ যিসকল লোকে বনভোজ খাবলৈ যাব সেই সকল লোকে চলিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা বনভোজ খোৱাৰ পিছত কোনো ধৰণৰ আৱৰ্জনা আৰু লগতে বনভোজ খোৱাৰ পিছত কোনো ধৰণৰ আৱৰ্জনা যাতে য'তে ত'তে নেপেলাই তাৰ বাবেও SOPত কোৱা হৈছে ৰৈ যোৱা ভাত আঞ্জা নৈ জান জুৰি বিল আদিত পেলাব নোৱাৰিব আৰু ৰৈ যোৱা ভাত আঞ্জা আপুনি নৈ জান জুৰি বিল আদিত পেলাব নোৱাৰিব প্লাষ্টিকৰ গিলাছ সুৰাৰ বটল নৈত দলিয়াব নোৱাৰিব লগতে কোৱা হৈছে যে প্লাষ্টিকৰ গিলাছৰ লগতে সুৰাৰ বটল আপুনি নৈত দলিয়াব নোৱাৰিব নিৰ্দিষ্ট ডাষ্টবিনতহে পেলাব লাগিব আৱৰ্জনা আৰু নিৰ্দিষ্ট ডাষ্টবিনতহে পেলাব লাগিব আৱৰ্জনা প্ৰাকৃতিক সুৰক্ষা দিয়াটো প্ৰতিজন নাগৰিকৰে কৰ্তব্য সুৰাপান কৰি উদ্ভণ্ডালি কৰিব নোৱাৰিব আৰু সুৰাপান কৰি উদ্ভণ্ডালি কৰিব নোৱাৰিব বনভোজস্থলীত প্ৰতিখন বনভোজস্থলীৰ স্থানীয় ব্যৱস্থাপকে ল'ব ব্যৱস্থা নিয়ম ভংগ কৰিলে ব্যৱস্থা লোৱা হ'ব উশৃংখল বনভোজকাৰীৰ ওপৰত জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আপুনি বনভোজ খাবলৈ গৈ যদি নিয়ম ভংগ কৰে তেন্তে আপোনাৰ বিৰুদ্ধে লোৱা হ'ব বিশেষ ব্যৱস্থা সময় পাৰ হ'লে ভৰিব লাগিব জৰিমনা আৰু ইনকাম টেক্স ৰিটাৰ্ণৰ সময় পাৰ হ'লে আপুনি ভৰিব লাগিব জৰিমনা 31 ডিচেম্বৰৰ পৰা বন্ধ হৈ পৰিব আপোনাৰ গুগল পে ফোন পে একাউণ্ট এটা বিগ আপডেট জনাইছো আপুনি যদি 31 ডিচেম্বৰৰ ভিতৰত এই কেইটা কাম নকৰে বিশেষকৈ আপোনাৰ গুগল পে ফোন পে একাউণ্ট বন্ধ হৈ পৰিব শীঘ্ৰেই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট আৰু অতি শীঘ্ৰেই আপুনি পৰীক্ষা কৰক আপোনাৰ একাউণ্টসমূহ এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID বন্ধ কৰাৰ নিৰ্দেশ লগতে কোৱা হৈছে যে এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID বন্ধ কৰাৰ নিৰ্দেশ দিছে চৰকাৰে SBI অমৃত কলহত নিৰ্বেশ কৰাৰ বাবে অন্তিম সময় 31 ডিচেম্বৰ ডিমেট একাউণ্ট নমুনি সংযুক্ত কৰাৰ বাবে অন্তিম সময় 31 ডিচেম্বৰ জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ অন্যথা বন্ধ হৈ পৰিব আপোনাৰ ডিমেট একাউণ্ট বেংকৰ লংকাৰ এগ্ৰিমেণ্টৰ বাবে শেষ সময়সীমা 31 ডিচেম্বৰ অন্যথা খালী কৰিব লাগিব আপোনাৰ বেংক লকাৰ হাতত মাত্ৰ